হাই গাইজ পুনৰ এটা ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল বাপি ব্লগছৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি একমাত্ৰ যিটো গুৱাহাটীৰ ৱাটাৰফল থকা বুলি কৈছে, যিটো অসম আৰু মেঘালয় বৰ্ডাৰত আছে, তো সেইটোলৈ আমি যাবলৈ চেষ্টা কৰিম। কিন্তু মই চিনি নাপাওঁ, চ' তথাপি চেষ্টা কৰিম আপোনালোকক দেখাবলৈ ভাল ভাল ঠাইখিনি। তো চাই থাকিব আপোনালোকে শেষলৈ, ঠিক আছে? আমাৰ ষ্টাৰ্ট হ'ল ৰাইড, তো চাই থাকিব। ৰাইড ষ্টাৰ্ট হ'লোঁ আৰু জেগাটো দেখাব পাৰোঁ নে নোৱাৰে আপোনালোকক চেষ্টা কৰি দেখাবলৈ, চাই থাকিব। Later. 1 hour later. প্ৰভুৰ কৃপাত বৰষুণটো এৰিলে, কিন্তু এৰা নাই সিমান কিনকিনকৈ দি আছে, তথাপিও ৰখা নাই। আমি নিজৰ গন্তব্যস্থানত যাবলৈ চেষ্টা কৰি আছোঁ, কিয়নো ইমান ৰখি লাভ নাই। 3টা অলৰেডি বাজি গ'ল। সেইকাৰণে আমি ৰাইডটো ষ্টাৰ্ট কৰিলোঁ আৰু জেগাটো যাই পাওঁ নে নাপাওঁ, কিয়নো বেছিকৈ বৰষুণ দি আছে। তো চাই থাকি বিজি হ'লেও আমি বৰ্তমান ৰাস্তাটো পাইছোঁ। আৰু এইটো আপোনাৰ 7 ষ্টাৰ ফুড বাংলা বুলি কয়। ইয়াতো কেতিয়াবা আহিম, সেইটোতো বনাবলৈ ইচ্ছা আছে। বাংলাত যাম আমি। ৰাস্তা বহুত বেয়া, বৰষুণ দিছে বৰ্তমান। ত' বৰষুণৰ মাজে মাজে ৰিংকু আৰু মই গৈ আছোঁ। ত' চাই লওঁ জেগাটো যদি বেছি ৰাস্তা বেয়া হয়, তো আমি আধাৰ পৰা ঘূৰি আহিম নে কি ৰিংকু? আধাৰ পৰা ঘূৰি। ত' বৰ্তমান তথাপি আপোনালোকক এই বৰষুণৰ মাজে মাজে হ'লেও দেখাইছোঁ আপোনালোকক চাবলৈ। তো চাই থাকিব, আমি আগলৈকে যাই কিনে কি দেখা পাওঁ। ৰাস্তা যদি বেয়া হয়, আমি ৰাইডটো এইখিনিতে খতম কৰিম। বৰ্তমান বহুত বেয়া হৈ আছে, পাৰিবানে ৰিংকু? চেষ্টা এফজেড হয় তোমাৰ। বলা বলা, এফজেড কাৰণতে ভৰসা কৰিছোঁ। বলা বলা। বাকী লগৰকেইটা আহি আছে সিহঁতক, আমি আগলৈকে গৈ আছোঁ। চাই লওঁ কি পাওঁ, চাই থাকিব। এনে আগৰ পৰা আহোঁ, বন্ধ আছে বোলে এইটো ৰাস্তা। এইটো বলা না, এটা বেলেগ কি হ'ব আমাৰ, এইটো ঝৰ্ণা নাপালে হ'ব। এনেকুৱা ট্ৰিপত তোমাৰ হিমালয় লাগে। নিজৰা এটা আছিল যে কোনফালে গাইজ, যিটো ৱাটাৰফলত আমি লৈ যাম বুলি ভাবিছিলোঁ আপোনালোকক, ত' দুখিতভাৱে আমি ক'ব বিচাৰিছোঁ সেইখিনি লৈ যাব নোৱাৰিলোঁ। আমি মেইন জেগাৰ পৰা ঘূৰি আহিলোঁ, কিন্তু তাৰে কিছুমান স্থানীয় লোকে ক'লে, যুৱকে ক'লে যে 2 দিনমান আগতে সেই নিজৰাটো আপোনাৰ প্ৰশাসনে আহি কেনে ফিল কৰি দিছে, কিয়নো সেইটো কোনো মানে পাব্লিক প্লেচ নাছিলে, ব্যক্তিগত খণ্ডৰ মানে পাঠ্যপুথি আছিলে। চ' সেইকাৰণে বন্ধ কৰি দিছে। ত' সেইকাৰণে আমি আপোনালোকক সেই জেগাখিনি সম্পূৰ্ণৰূপে দেখাব নোৱাৰিলোঁ, তাৰ পৰা বহুতো দুখিত। চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লাগিব। আৰু যদি আপুনি চেনেলটো নতুনকৈ চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো লাইক এণ্ড শ্বেয়াৰ কৰিব।